গাইজ সকলোকে শাওন মাহৰ ভলিবমৰ লাগি স্বাগতম জনাইছো। আমাৰ আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছো। ভুমৰাগুৰি মানে কলিয়া ভুমৰা দলঙৰ ওপৰত আছো। ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। আমি যাই আছো মহামৃত্যুঞ্জয় মন্দিৰ নগাঁও লাগি। ইয়াতে অলপ ৰখিলো, দলঙৰ ওপৰত ৰখি পেলাই ব্লগটো ষ্টাৰ্ট কৰি দিছো। সেইকালৈকে চাই থাকিব। বৰ্তমান আমি লোকেশ্যন পালো কলিয়া ভুমৰা দলং। ইয়াৰ ওপৰত ব্ৰিজত অকণমান দেখাই দিছো। ইয়াৰ পৰা যাম এতিয়া আমি পুৰা ডাইৰেক্ট নগাঁও অৰ্থাৎ মহামৃত্যুঞ্জয় মন্দিৰলৈকে। আমাৰ সেটআপটো চাবি নেকি গাইজ? এইটো আমি কলিয়া ভুমৰা দলঙৰ ওপৰত যাই আছো। এতিয়া পাইছো আৰু কলিয়া ভুমৰা দলঙৰ ওপৰত। আমাৰ সেটআপটো এইটো বক্সৰ ওপৰত লাইট বান্ধি লৈছো, সাউণ্ড চিষ্টেমৰ ওপৰত পুৰা এনজয় কৰি যাই আছো আৰু গোটেইকেইটাই মিলি। এইটো বক্স সাউণ্ড আৰু লাইট পুৰা ফিনিচিং আছে। ইস মানুহ কি চাবি গাইজ, মানুহ এইটো 2টা বজাত মানে আমি 1:30 বজাত আহি পাইছো। 2টা বজাৰ দৃশ্য, প্ৰায় 2টা বজাৰ দৃশ্য এয়া এনেকুৱা হৈ আছে। ৰাতিপুৱা লাগি কিমান মানুহ হ'ব। এয়া লাইন পাতি আছো আমিও। এতিয়া লাইনত প্ৰথমতে গা ধুবা লাগি নদী বিচাৰি পাওঁ নে? নদী আছে 2 কিলোমিটাৰ মৃত্যুঞ্জয় মন্দিৰৰ পৰা। এই ওচৰৰে পৰা গাঁৱৰ ভিতৰৰ দিগি যাৱাত মানে 2টামান পুখুৰী আছে। পুখুৰীৰ পৰাই গা চা ধুই পানী চানী লৈ এনেকৈ ঢালিম বুলি ভাবিছো আৰু এতিয়া যাই আছো। বাহ মানুহ দেখি একদম মাথা বেয়া হৈ গৈছে। ইমান ৰাতিপুৱা আহি কোনো দৰকাৰ নাই গাইজ। মই এটা কথা কৈ দিওঁ, যদি কেতিয়াবা আহে বোলে ইমান ৰাতিপুৱাই আহাতকৈ মোটামুটি 6টা-7টা ৰাতিপুৱা ইমানমান টাইমত আহিলে পূৰা খালী হৈ থাকে। বঢ়িয়া পানী চানী ঢালি ধুনীয়া চাকি তাকি জ্বলাই বঢ়িয়াকৈ যাব পাৰি। ইমান ৰাতিপুৱা আহি একো দৰকাৰ নাই। ৰাতি ইমান ফাইনেলি আমি এতিয়া পানী ঢালিম শিৱলিংগত। সেইটো শিৱলিংগত আমি একদম ভিতৰত সোমাই আহিলো। একদম পৃথিৱীৰ সকলোকে ওখ আৰু ডাঙৰ শিৱলিংগটোৰ ভিতৰত আমি এতিয়া পানী ঢালিম। এইটো ঘটিটোত মই পানী লৈছো। এইটো এতিয়া পানী ঢালি পেলাই আমি ওলাই যাম। ফাইনেলি পানী ঢালা হ'ল। পানী ঢালি এতিয়া আমি ওলাই আহিলো বাহিৰলৈকে। বাহিৰত দি আছে কুমটীয়া চাহ আৰু বিস্কুটৰ ব্যৱস্থা কৰিছে। চ' আমি চাহ আৰু বিস্কুট খাই পেলাই ধুনীয়াকৈ আমি যাম নেক্সট লোকেশ্যনলৈকে। চ' চাহ আৰু বিস্কুট লৈ লৈছোঁ। তাৰপিছত যাম আমি চাকি দিবৰ কাৰণে। এই মহামৃত্যুঞ্জয় মন্দিৰ এতিয়া যে বনাইছে এইটো নহয়, বহু হাজাৰ বছৰ পূৰ্বে গুৰু শুক্ৰাচাৰ্যই এই জেগাত মানে যজ্ঞ কৰিছিল মানে এতিয়া মানে সেই ঠাইতে মানে ডাঙৰকৈ মন্দিৰটো বনাইছে আৰু মহামৃত্যুঞ্জয় মন্দিৰটো মানে পৃথিৱীৰ সকলো ওখ আৰু ডাঙৰ বনাই দিলে তেখেতৰ নামতে। গুৰু শুক্ৰাচাৰ্যৰ দিনতে মানে বনাইছিলে। গাইজ ইনফৰমেশ্যন দেওঁতে অলপ ভুলো হ'ব পাৰে। মই মানে ষ্টাডি কৰা নাই হিষ্ট্ৰীৰ বিষয়ে। চ' অকণমান থুলমূলকৈ কৈ থ'লোঁ মন্দিৰটোৰ বিষয়ে। কওঁতে অলপ ভুল হ'ব পাৰে, বেলেগকৈ চাই ল'ব বাৰু। আমি এতিয়া মানে পানী ঢালি অহাৰ পিছত মানে দৃশ্য এইখিনি আছিল। মানে আমি মোটামুটি 3:30মান বাজিছে আৰু 3টামান বজাত গেট খুলি দিছিলে। আমি পানী ঢালি এইখিনি অলপ ফটো চটো ল'লোঁ। লোকেশ্যনটো ধুনীয়া লাগিছে, তাত ভিউটো মজা লাগিছে। মানে আমি লগৰ কেইজনক মিলি ধুনীয়াকৈ আমি নামি আহিলোঁ, ফটো চটো ল'লোঁ আৰু লগৰ বহুতে লৈছে মানুহ। এইখিনি মানে ভালদৰে পোহৰটো পৰা নাইতো সূৰ্যৰ, মানে চব লাইটৰে পোহৰ লাগিছে কিবা এটা। এতিয়া আমি চাকি দিম। চাকি দি পেলাই আমি যাম বেলেগ এটা লোকেশ্যনলৈকে। এয়া মানে মন্দিৰৰ পানী ঢালাৰ পিছত মানে মন্দিৰৰ আগফালে মানে চাকি দিব পাৰি। বঢ়িয়াকৈ চাকি ল'লোঁ। চাকি দি ভক্তি চক্তি কৰি এতিয়া ওলাই যাম আৰু আমি। আমাৰ চাকি বন্তি সকলো ভক্তি চক্তি কৰা হ'ল। এতিয়া আমি যাম। আমি এতিয়া ঘৰলৈকে যাই আছোঁ। আমি এতিয়া লোকেশ্যন আমি আকৌ কলিয়া ভুমৰা দলঙলৈকে যাম। আমি এতিয়া বাই বাই দিম আৰু মহামৃত্যুঞ্জয় মন্দিৰক। মই এতিয়া গাড়ীৰ ওপৰত আছোঁ। বঢ়িয়াকৈ ওপৰৰ পৰা কেমেৰা কৰিছোঁ একচুৱেলি। মই ওপৰত বহি লৈছোঁ। চ' এতিয়া আমি যাই আছোঁ ঘৰলৈকে। আমি মহামৃত্যুঞ্জয় মন্দিৰত বাই বাই দিলোঁ আৰু। সকলোৱে একবাৰ ভিজিট কৰক মহামৃত্যুঞ্জয় মন্দিৰ। বঢ়িয়া মন্দিৰ, ডিচিপ্লিন ধুনীয়া, চাফ চিকুণ বঢ়িয়া, পৰিষ্কাৰ ধুনীয়া। মানে কমিটিৰ ফালৰ পৰা বঢ়িয়া মেইনটেইন কৰে। ভলিবম হ'ব বেলেগ দিনাখনো আহিব পাৰে, একবাৰ ভিজিট কৰিব। আহিব সকলোৱে আহিব বুলি আশা কৰিছোঁ আৰু
আহি বঢ়িয়া ভাল লাগিল, কিবা এটা ভাল লাগে, মন পবিত্ৰ পবিত্ৰ লাগি গ'ল। এতিয়া আমি বাই বাই দিব মনে যোৱা নাই মহামৃত্যুঞ্জয় মন্দিৰক। চ' আমি যাব লাগিব এতিয়া। আমি ওলালোঁ আৰু আমি যাওঁ মানে ওলালোঁ এতিয়া আৰু বাই বাই মহামৃত্যুঞ্জয় মন্দিৰ। 2025 বৰ্ষৰ ফাৰ্ষ্ট বলিবম কৰিলোঁ মহামৃত্যুঞ্জয় মন্দিৰত। প্ৰথম সোমবাৰ দিনাখন ফাৰ্ষ্ট বলিবম আমি কৰিলোঁ মহামৃত্যুঞ্জয় মন্দিৰত। ধুনীয়াকৈ খলা বাটনি দি আমি ওলালোঁ এতিয়া। ফেৰীত ফাৰ্ষ্ট টাইম উঠছোঁ। তাকো কলীয়া ভোমোৰা দলঙৰ তলত ফেৰী ৰখি আছে, টিকেট 150 টকা। ফেৰী ইঞ্জিন চাচোন, দেখিলে ভয় লাগে। $150 টকা টিকেট, পুৰা ৰাউণ্ডটো ঘূৰাব। পুৰা কলীয়া ভোমোৰা দলঙৰ তলৰ পুৰা ৰাউণ্ড ঘূৰাব। স্কেনত লাগি আছে। খিচিৰি আয়োজন হ'ব চিয়াৰ বহিব পাৰি। লাইফ জেকেট পিন্ধি লৈছোঁ, টেনশ্যন নাই। পানী বহুত পানী পোৱা। এই দলং কলীয়া ভোমোৰা দলং তেজপুৰত। আমি মাজত আছো পুৰা। এই গাইজ ফেৰীত উঠি আছো আমি 3জনে। পুৰা এইটো কলীয়া ভোমোৰা দলঙৰ তলত পুৰা এক ৰাউণ্ড মাৰিব আৰু না। 150 টকা টিকেট 50 টকাত কৰি দিছি পুৰা পূজা বুলি। ফেৰী গাইজ ফেৰী নামি দিওঁ। উঠিব পাৰি। গাইজ প্ৰসাদ চসাদ খাই আমি এতিয়া ঘৰলৈকে ৰাওনা লৈছোঁ আৰু মানে খিচিৰি বনাইছিল, মানে খিচিৰি খাই এতিয়া আমি ঘৰলৈকে যাই আছোঁ। এতিয়া যাব ওলাইছোঁ বঢ়িয়াকৈ। এয়া কলীয়া ভোমোৰা দলঙৰ তলত আহিছিলোঁ, খিচিৰি খালোঁ, এতিয়া যাম আৰু। দলঙৰ তলত পানী চুই এতিয়া ব্ৰহ্মপুত্ৰ পানী চুইম, লাৰিম আৰু। এতিয়া কলীয়া ভোমোৰা দলং ওপৰত, তলত মই অলপ বঢ়িয়া লাগিলে আজি কলীয়া ভোমোৰাত খিচিৰি খাই প্ৰসাদ খাই মন্দিৰত আহি এয়া মুখ ধুইছোঁ ব্ৰহ্মপুত্ৰৰ পানীত, মানে কলীয়া ভোমোৰা দলঙৰ তলত ফ্ৰেছনেছ এটা লৈছোঁ। লৈ মেলি ধুনীয়াকৈ এতিয়া আমি যামগৈ আৰু ঘৰলৈকে। ধুনীয়াকৈ চব আমাৰ ৰেডি হৈ গ'ল, প্ৰসাদ খোৱা হৈ গ'ল। আমি এতিয়া যাম আৰু বঢ়িয়া ফ্ৰেছ হৈ লৈছোঁ। ফ্ৰেছ হৈ লৈ ধুনীয়াকৈ আমি ডাইৰেক্ট মঙলদৈ যাম। মানে কলীয়া ভোমোৰাটো মানে তেজপুৰটো ডাইৰেক্ট মঙলদৈ। এতিয়া যামগৈ ইয়াৰ পৰা। আমি ব্লগটো বাই বাই কৰিম বুলি ভাবিছোঁ আৰু। বাই বাই গাইজ। আমাৰ ব্লগটো এইটোৱে আছিল মহামৃত্যুঞ্জয় মন্দিৰ।